নমস্কাৰ অহা 20 তাৰিখে আমাৰ BTR চৰকাৰ সম্পূৰ্ণ 2 বছৰ হ'ব বেকে মাননীয় প্ৰমোদ বড়োৰ নেতৃত্বত বিজেপি UPPL আৰু CSP তিনিটা ৰাজনৈতিক দলে যি যৌথ চৰকাৰে শান্তিপূৰ্ণভাৱে যোৱা 2 বছৰ সম্পন্ন কৰিবলৈ গৈ আছে আৰু এই 2 বছৰত আমি বেকে মই যেহেতু 2টা বিভাগত দায়িত্বত আছো এটা হল PNRD পঞ্চায়তৰ গ্ৰামীণ বিভাগ আৰু এটাটো হল সয়েল কনজাৰভেশ্যন এই 2টা বিভাগত বেকে আমি 2টা বছৰত বহুত কাম কৰিছো PNRD বিভাগত স্কুল মেৰামতি কৰা স্কুল ঘৰ মেৰামতি কৰা তাৰ পিছত ৰাস্তা পদূলি বনোৱা কালভাৰ্ট বনোৱা ক্ৰিমেশ্যন গ্ৰাউণ্ড বনোৱা কমিউনিটি হল ওপেন কালচাৰ চেণ্টাৰ তেনেকৈ আদি কৰি প্ৰায় আমি 500তকৈ বেছি আঁচনি 2টা বছৰ সম্পন্ন কৰিছোঁ আৰু সয়েল কনজাৰভেশ্যনৰ ক্ষেত্ৰত আমি গালি কণ্ট্ৰল সয়েল প্ৰটেকশ্যন অফ ইৰেকশ্যন আৰু তেনেকৈ সয়েল প্ৰটেকশ্যনৰ কাৰণে আমি গছ-গছনিৰ তেনেকৈ বিভিন্ন আঁচনি আমি কৰিছোঁ আৰু এইখিনিৰে আমি 2টা বছৰত জনসাধাৰণৰ উন্নয়নৰ কাৰণে কাম কৰিছোঁ আমি আশা কৰোঁ এইখিনি কাম কৰাৰ পিছত আমাৰ জনসাধাৰণৰ যিখিনি অভাৱ যিখিনি সমস্যা আছিল সেই সমস্যাখিনি যথেষ্ট পূৰণ কৰিছোঁ যদিও আমাৰ যথেষ্ট কৰিব লগা আছে এতিয়ালৈকে তথাপি আমি ভাবোঁ যে প্ৰায় 500টাতকৈ অধিক আমি যেহেতু সৰু ডাঙৰ তেনেকৈ আঁচনি সম্পন্ন কৰিলোঁ এই 2টা বিভাগৰ জৰিয়তে আৰু এই আঁচনি বেকে জনসাধাৰণৰ উন্নয়নৰ কাৰণে জনসাধাৰণৰ অভাৱ পূৰণ কৰিবৰ কাৰণে আৰু জনসাধাৰণৰ বহুদিনীয়া সমস্যা বহুদিনীয়া অভাৱ পূৰণ কৰিবৰ কাৰণে আমি কাম কৰিছোঁ আৰু অনাগত দিনবিলাকত আমি যথেষ্ট কাম কৰাৰ সকাহ আছে কিন্তু আমি এতিয়া 2 বছৰত অন্তত যোৱা 17টা বছৰে BPF চৰকাৰ যিখিনি কৰা নাছিল আমি 2টা বছৰ তাৰ আধাতকৈও বেছি কাম কৰিব পাৰিছোঁ ৰাইজ যথেষ্ট সন্তুষ্ট হৈছে আৰু ৰাইজৰ অভাৱ এতিয়াও যথেষ্ট বাকী আছে কিন্তু আমি কৰিম কিন্তু তথাপিও আমি ৰাইজক অন্তত বিগত চৰকাৰতকৈ বহুত সা সুবিধা দিব পাৰিছোঁ ৰাইজ সন্তুষ্ট হৈছে ৰাইজৰ অভাৱ নাইকিয়া হৈছে ৰাইজৰ যিখিনি সমস্যা আছে সেই সমস্যাখিনি আমি সমাধান কৰিব পাৰিছোঁ ৰাইজৰ যিখিনি অভাৱখিনি আমি ফুলফিল কৰিব পাৰিছোঁ বেকে আমাৰ স্কুল ঘৰ ভঙা পতা আছিল সেইখিনি আমি মেৰামতি কৰিছোঁ আমাৰ বহু জায়গাত পাব্লিক টয়লেট নাছিলে বেকে আমাৰ সামাজিক অনুষ্ঠানবিলাকত নামঘৰী হওক বা স্কুল ইত্যাদিয়েই হওক তেনেকুৱাবিলাকত আমি খোৱা পানীৰ ব্যৱস্থা কৰিছোঁ বেকে 15 ফাইনেন্স 6 ফাইনেন্স আৰু 5 ফাইনেন্সৰ জৰিয়তে আমি অসম চৰকাৰ কেন্দ্ৰ চৰকাৰৰ যিখিনি ফাণ্ড আহে সেইখিনি আমি যথেষ্ট কাম কৰিছোঁ তাৰপিছত আমাৰ PNRDৰ আণ্ডাৰত বিশেষকৈ MJNৰেগাৰ কামবিলাক যিহেতু হয় আৰু MJNৰ কাম আমি যোৱা 2টা বছৰ অৱশ্যে খুব বেছি কৰিব পৰা নাই অলপ কম কৰিছোঁ কাৰণ আগৰ চৰকাৰৰ সময়ত যিমানবিলাক আঁচনি ভৰাই থোৱা আছিল সেইখিনি কৰোঁতে যথেষ্ট সময় লাগিছে আৰু সেইকাৰণে আমি যোৱা 2টা বছৰত MJNৰেগাৰ কাম যিখিনি কৰিব পাৰিব সেইখিনি কৰিব পৰা নাই আমি আকৌ PNRDৰ আণ্ডাৰতে কাচ্চা হাউচ প্ৰায় প্ৰতিটো BCTCতে 300-400 তেনেকৈ ঘৰ আমি পাইছোঁ আৰু এই কাচ্চা হাউচৰ যিখিনি ঘৰ প্ৰায় 90% আমাৰ সম্পূৰ্ণ হৈছে কমপ্লিট হৈছে আৰু বাকী 10% বাকী আছে আৰু সেইখিনি আমি অতি সোনকালে শেষ কৰিব পাৰিম অন্ত মাৰ্চলৈকে আমি শেষ কৰিব পাৰিম এই আঁচনিৰ আণ্ডাৰতে আকৌ এতিয়া আৱাজ প্লাছ বুলি দুখীয়া লোকসকলৰ কাৰণে ঘৰ আহিছে আৰু এইবাৰ আগৰ কাচ্চা হাউচতকৈ অধিক বেছি আহিছে এইবাৰ প্ৰতিটো BCTCতে প্ৰায় 700, 600, 900 এনেকুৱা ঘৰ আহিছে আৰু আমি আশা কৰোঁ এইখিনি ঘৰ সম্পূৰ্ণ আমি কৰিব পাৰিম আৰু ইয়াত যিখিনি ৰাইজৰ সহযোগ আমি খুব ভাল পাইছোঁ ৰাইজে যথেষ্ট সহযোগ কৰিছে আৰু নিৰ্মাণ কাম আমি আগৰ নিচিনা ঠিকাদাৰী চিষ্টেমত দিব বিচৰা নাই আমি জইণ্টলি মালিক তাৰপিছত গাঁৱৰ ৰাইজ তেনেকৈ মিলি একোটা ইউজাৰ্ছ কমিটি গঠন কৰি এই কমিটিৰ জৰিয়তে আমি কাম কৰিছোঁ বেকে PNRDত আমাৰ SOPDৰ আণ্ডাৰত ফাণ্ড খুব বেছি নাই কিন্তু তথাপি যিখিনি ফাণ্ড তাক আমি সঠিকমতে ব্যৱহাৰ কৰাৰ জৰিয়তে ৰাস্তা পদূলি বনোৱা বেকে সৰু সৰু গাঁৱৰ ৰাস্তাবিলাক আমি বনাব পাৰিছোঁ আগৰ চৰকাৰ সময়ত মাত্ৰ চেইন গ্ৰেভেল ৰাস্তা বনাইছিল আমি কিন্তু এইবাৰ বেছিভাগ ৰাস্তা
আমাৰ CC ব্লক দিয়াৰ জৰিয়তে বনাইছোঁ আৰু সেইখিনি কৰি অন্তত আমাৰ যোৱা 2 বছৰৰ ভিতৰত নাই বুলি ক'লে আমি PNRDৰ আণ্ডাৰত প্ৰায় 150 কিলোমিটাৰমান ৰাস্তা বনাব পাৰিছোঁ বিভিন্ন গোটেই জিলাবিলাকত 4-5টা জিলাত আমি তেনেকৈ প্ৰায় 150 কিলোমিটাৰমান ৰাস্তা আমি PNRDৰ জৰিয়তে বনাইছোঁ তেনেকৈ আমাৰ বান ইত্যাদি আছিল সেইখিনি নিৰ্মাণ কৰিছোঁ আৰু এইখিনি গোটেইখিনি কাম কৰি আমি অন্তত যোৱা 2টা বছৰত শান্তিপূৰ্ণভাৱে কাম কৰিবলৈ পৰিৱেশ পোৱাৰ কাৰণে জনসাধাৰণৰ সমস্যা যিখিনি সমস্যা আছে তাৰে অন্তত আধাখিনি আমি সমাধান কৰিব পাৰিছোঁ যিখিনি অভাৱ আছে সেইখিনি অভাৱৰে প্ৰায় আমি আধাখিনি সমাধান কৰিব পাৰিছোঁ আৰু আমি নিশ্চয় অহা দিনবিলাকত কৰি যাম খুলম্বাই দিনে BTR প্ৰমোদ বড়োনি নেতৃত্ব যে UPPL AGP আৰু BJP নেতৃত্ব যি সরকার চালে बे सरकारा थांनाय 2 बोसोर गोजोन थासारिनि गेजेरजों खुंनो हादों आरो बे गोजोन थासारि लानाय खुंनायनि गेजेराव आं जिहेतु BTR नि मोननै बिभाग नायदों सयल कनजारभेशन बिभाग आरो पन्चायत ग्रामोन्नयन बिभाग जा पन्चायत ग्रामोन्नयन बिभागा मोननै धरननि आसनि जोंहा फैयो स्टेट गभर्नमेन्टनिफ्राय सम 15 फाइनान्स आरो 6 फाइनान्स 5 फाइनान्स फैसा फैयो आरो बे फान्डफोरजों जों विभिन्न खामानि मावदों बेखै स्कुल न' रिपेयार खालामनाय लामा गामि ओनसोलनि फिसा फिसा लामा बानायनाय आरो लोगोसे दै लोंनायनि बेबस्था खालामनाय पाब्लिक सैनिटेशन प्रभिजन बेबायदि खालामनाय बेबायदि जों खामानि मावदों बिनि अनगायैबो जों सयल कनजारभेशननि गेजेरजों जे हा खुरखानाय बेखिनिखौ प्रटेक्शन होनायजों लोगोसे खुरखानाय जाहाथे हाया बिनि बेबस्था खालामनाय बे गासै खामानिफोरखौ जों मावदों आरो बे थांनाय बोसोराव बेखै जों प्राय गोटै मोनबा जिल्लायाव 150निख्रुइ बांसिन लामा जों CC ब्लक लामा बानायनो हादों बे पन्चायत आरो ग्रामीण बिभागनि गेजेराव आरो बेनिफ्राय बिनि अनगायैबो जों गोबां बान्दो थेदों गोबां जायगायाव जों राजहुवा क्रिमेशन ग्राउन्ड बेबायदि बानायदों गोबां जायगायाव जों दै लोंनायनि बेबस्था खालामदों बेखै अनुष्ठानफोरखौ बे जे ससियेल जिफोर अनुष्ठान दं स्कुल नामघर बायदिसिना बेबायदि जायगायाव जों पाब्लिक टयलेट आरो दै लोंनाय बेबस्था खालामनो हादों आरो बेफोर खामानिनि गेजेरजों जों अन्तत रायजो राजाफोरनि जिखिनि आंखाल जिखिनि अभाब बेखिनिखौ जेसेबां हायो सुफुंनो नाजादों आरो सुफुंदों आरो जोंनि बे खामानि मावनायफोरखौ मोननानै रायजोफ्रा अन्तत गोबां जेंनानिफ्राय गोजान आंखालनिफ्राय बासायनो हानायखाय गोजोन थासारिनि गेजेरजों रायजो जानो मोननायखाय गावनि नांगौफोरखौ मोननो हानायखाय रायजोफ्रा जथेस्थ' गोजोनदों आरो जों आसा खालामदों फैगौ समफ्राव जा जिखिनि मावनो गोनां बेखौ जों मावफुंलांनो हागोन आरो आथिखालहालागै जोंनि रायजोफ्रा जिखिनि मोनदों बेखौ सन्तुष्ट खालामनायनि गेजेरजों जोंनि सरकारजों बिथांमोना सहयोग लाखिनानै खामानि मावलांदों आरो सरकारनि गेजेराव बिथांमोना फैनानै गावनि आंखालखौ फ्रि गोसोजों जेबो गियाजासे फोरमायनो हादों आरो फोरमायनायनि गेजेरजों बिथांमोना गावनि अभाबफोरखौ सुफुंनो थाखाय रायजो राजाफ्रा ज' फैनानै खावलायनानै जों बिथांमोननि जिथु आंखाल बेखौ सुफुंनायनि मोनसे लामाखौ मोनदों आरो जों बेखिनि सुबिदाखौ सरकारनिफ्राय होदों आरो आसा खालामदों जे जोंनि सरकारा फैगौ 5 बोसोरहालागै जिखिनि खामानि मावनो जों बेबायदि मोजां थासारि मोनोबा जोंनि BTR ओनसोलखौ जों अन्तत मोनसे प्रब्लेम गैयै मोनसे गोजोन थासारियाव थांना थानो हानाय गासैबो गोजोन गोसोजों थांना थानो हानाय गासैबो आंखालनिफ्राय बारग'नो हानाय बेबायदि मोनसे समाज बेबायदि मोनसे गामि जों दानो हागोन जों आसा खालामदों जोंनि सरकारनि जेसेबां जोंनि सोद्रोमाफोर जोंनि मावथि दं बिथांमोना गासैबो बे गासैबो थांखिफोरखौ मावफुंनो थांखि लानाय दावगाबोदों आरो रायजोफ्रा बे खाबुखौ लानो थाखाय आं खावलायदों दिनै बेखै रायजो राजाफोरखौ साबायखर होदों जाय बिथांमोना जोंनो सरकार सालायनायनि दायित्व होबाय आरो बे सरकार सालायनाय होनाय दायित्वखौ जों थिमथे पालन खालामदों आरो बेनिखायनो जों थांनाय 2 बोसोरनि गेजेराव जिखिनि खामानि मावबाय बेवहाय जिखिनि थालांबाय जों बेखौ फैगौ समफ्राव मावलांगोन आरो बेखाय दिनै रायजो राजाफोरखौ आं धन्यबाद होदों जे जोंनो बेबायदि सरकार सालायनो थाखाय खाबु होनायखाय মই আজি জনসাধাৰণক বিশেষকৈ BTR অঞ্চলৰ আটাই জনগোষ্ঠীৰ ৰাইজক ধন্যবাদ দিছোঁ যে তেওঁলোকে UPPL BJP আৰু GSPক চৰকাৰ গঠন কৰিবলৈ তেওঁলোকে সুযোগ দিয়াৰ কাৰণে আৰু আমি যেনেকৈ কৈছিলোঁ যে UPPL চৰকাৰ গঠন কৰিলে সকলো জাতি জনগোষ্ঠীকে সমঅধিকাৰ সমমৰ্যাদা আৰু সম সুবিধা দি আগুৱাই যাবৰ কাৰণে কাম কৰিম বুলি আৰু প্ৰতিশ্ৰুতি মতে আমি কাম কৰি আছোঁ আৰু অন্তত আমি যিখিনি কাম কৰিছোঁ কোনো জনগোষ্ঠী বিশেষৰ ওপৰত গুৰুত্ব নিদিয়াকৈ সকলো জাতি জনগোষ্ঠীকে সম অধিকাৰ দিয়াৰ ব্যৱস্থাখিনিৰে আমি কাম কৰি আছোঁ
আৰু সেইকাৰণে আজি বিভিন্ন জাতি জনগোষ্ঠীৰ ৰাইজে আমাৰ যিখিনি কাম আমি কৰিছোঁ এতিয়ালৈকে তাত সন্তুষ্টি প্ৰকাশ কৰিছে আৰু সেইখিনি সুযোগ দিয়াৰ কাৰণে বিশেষকৈ ৰাইজক ধন্যবাদ দিছোঁ আৰু মিডিয়াৰ যোগেদি অনুৰোধ কৰিব বিচাৰিছোঁ বিশেষকৈ ৰাইজক যে আপোনালোকে আমাৰ লগত চৰকাৰৰ লগত সহযোগ কৰক আৰু আপোনালোকৰ অভাৱ অভিযোগখিনি জানিবৰ কাৰণে চৰকাৰক সুযোগ দিয়ক যাতে আমি আপোনালোকৰ সমস্যাখিনি সমাধান কৰিব পাৰোঁ আপোনালোকৰ অভাৱখিনি পূৰণ কৰিব পাৰোঁ ধন্যবাদ